আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কিছুমান বিশেষ কথা। এখন ব্ৰইলাৰ ফাৰ্মেনো কিমান টকা উপাৰ্জন দিব পাৰে, কিমান টকা ইনভেষ্ট কৰিব লাগে, কষ্ট কিমান, আৰু এনেকুৱা এইটো কি শাক যিয়ে শৰীৰৰ বিভিন্ন বিষ বেমাৰ নাইকিয়া কৰিব পাৰে। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভৰ পৰা আৰম্ভ কৰোঁ। নমস্কাৰ অসমবাসী ৰাইজ, সুপ্ৰভাত সকলোলৈকে। আজি সোমবাৰ, আজি ৰাতিপুৱা খোজকাঢ়িবলৈ যাওঁতেই এবিধ বহুত ধুনীয়া বস্তু পাইছোঁ। আপোনালোকক দেখাম আৰু বনায়ো দেখাম। ভিডিঅ'টো শেষলৈকে যাব। এটা ৰেচিপি ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক মোৰ সৰু মিনি নাৰ্চাৰীখন দেখাম। কেইজোপামান ফুল আছে, লগাইছোঁহে মাত্ৰ, আপোনালোকক দেখাইছোঁ। এজোপা এল'ভেৰা, ইয়াতে কিবা কিবি গুটি পচাইছিলোঁ। সেইজোপা তুলসী। দিছ ইজ মাই মিনি নাৰ্চাৰী। সেইটো জলকীয়া পুলি। ফুল বহুত ভাল পাওঁ, আগতে আছিলোঁ, কিন্তু এই ঘৰটো ভাঙি নতুনকৈ বনোৱাৰ পৰা ফুলবিলাক নাইকিয়া হ'ল। এতিয়া আকৌ এয়া ৰুইছোঁ। এয়া আকৌ ফুলৰ পুলি নহয় দেই, এয়া বিহ জলকীয়াৰ পুলি। বৰ ধুনীয়াকৈ বাঢ়ি আহিছে। এইজোপাহে কি লাগিছে জানো, গোবৰ দিব লাগিব নেকি চাগে। এইকেইটা খালী বাকচ, এইকেইটাটো ভৰাই পেলাই ফুল আনিব লাগিব। তাৰমানে ওপৰলৈ মাটি অনাটোৱে অসুবিধা। মাটি আছে বাৰু, সেয়া মাটি, কিন্তু ওপৰলৈ আনিবলৈহে অকণমান দিগদাৰ। বস্তুটো দেখাওঁ আচলতে মই কি আনিছিলোঁ। এইটো কি সকলোৱে চিনি পাইছেনে বাৰু? এইটো হৈছে ছজিনাৰ ফুল। খোৱা বহুতেই ভাল। ইয়াত বহুত বেছি পৰিমাণে প্ৰ'টিন থাকে, আৰু মই বৰজনাৰ মুখে শুনামতে ই বিষৰ কাৰণে খুব লাভদায়ক। এতিয়া ফুলখিনি ধুনীয়াকৈ এনেকৈ ধুই আনিলোঁ, আনি লৈ পেলাই অলপ কেপচিকাম কাটি ল'লোঁ। এয়া অলপ বিলাহী, পিঁয়াজ, এটা কণী লৈছোঁ আৰু অকণমান জলকীয়া কুটি লৈছোঁ। এতিয়া কেৰাহীখন পাতি তেলতে পিঁয়াজ, অকণমান জলকীয়া, মোক জলকীয়া দিয়া ষ্টাইলটো চাব ভয় লাগে, কাৰণ তেল চিটিকি পৰে বুলি। গতিকে পিঁয়াজ অকণ দিলোঁ, জলকীয়া, অলপ কেপচিকামো দিলোঁ, যি মুঠতে কাটি লৈছিলোঁ গোটেইখিনি অকণমান ভাজি ল'ব। ভাজি লোৱাৰ পিছত বিলাহীখিনি দিব, তাতে অকণমান হালধি আৰু নিমখ দি দিব সোৱাদ অনুসৰি, বেলেগটোতো একো নিদিওঁ। দি ল'ব, তাৰপিছত কণীটো দিলোঁ, কণীটো গুড়া ভাজি কৰি ল'ব। মোক কণীটো দেখুওৱা নহ'ল। তাৰপিছত এনেকৈ ফুলখিনি দি ল'ব, দি লৈ পেলাই সাধাৰণভাৱে ভাজি গ'লেই হ'ল আৰু। মই একো মেহনত কৰি থকা নাই, যিহেতু লোকেল বস্তু এনেকেই সাধাৰণ খায়ে ভাল লাগে। বেছি মা মছলা খোৱাটো ইমান ভাল নহয় বৰ বিশেষ। এয়া আমাৰ ভাজি ৰেডি। বনাই কৰি থৈ আহিলোঁ। এতিয়া মই আপোনালোকক এটা বস্তু দেখাম, যিটো বস্তু আপোনালোকে কম ইনভেষ্টমেণ্টত বহুতখিনি উপাৰ্জন কৰিব পাৰিব। এনেকুৱা বান্দৰৰ পৰা শান্তি নাই। এইখন চাওক, আমাৰ ব্ৰইলাৰ ফাৰ্ম, আমাৰ অন্য এটা উপাৰ্জন পথ। ফাৰ্মখন পাপাই চোৱা চিতা কৰে। দেখিছেনে ব্ৰইলাৰখিনি ডাঙৰ হৈছে। এয়া প্ৰায় 15-16 দিনৰ ব্ৰইলাৰ নেকি। এয়া 40 বা 45 দিনত লৈ যাব। এতিয়া ৱেইট আধা কেজি আহিছে চাগে, 500 গ্ৰাম আহিছে। ইহঁতক খোৱা বয় বস্তুলৈকে দানা কোম্পানীৰ ফালৰ পৰা দিয়া হয়। এয়া বাচন বৰ্তন আমি নিজে কিনি লোৱা হৈছে, ঘৰটো নিজৰ, আৰু ব্ৰইলাৰখিনি কোম্পানীৰ ফালৰ পৰা দিয়া হৈছে। খালি ইহঁতক লালন পালন কৰিব লাগে, চোৱা চিতা কৰিব লাগে। ডাঙৰ হোৱাৰ লগে লগে আপোনাৰ ৱেইটটো চাই পইচা দিয়ে। পাৰ কেজি কিবা এটা পইচা দিয়েতো পাপাইহে জানিব, মই যিহেতু ইমান লাগি নাথাকোঁ। আপোনালোকক দেখাইছোঁ খালি। এখন ব্ৰইলাৰ ফাৰ্মৰ পৰা 40-45 দিনত ভালেখিনি পইচা পোৱা যায়, যদিহে ইয়াৰ ৱেইটখিনি ভাল থাকে। যদি আপোনাৰ 2-2.5 কেজিও হয় নহয়, ইয়াত আপুনি মিনিমাম 40-45 হাজাৰ চকুমুদি পাব। আমাৰ এইখন ব্ৰইলাৰ ফাৰ্ম বহুত বছৰে হ'ল, 7-8 বছৰে হ'ল। আমি ভালেই পাই আছোঁ, গতিকে আমি পোহা এৰা নাই। এইটো অটো ড্ৰিংকাৰ, পানী অট'মেটিক কৰি থাকে। ইয়াৰ পানী আছে যে টোপাল পানী খাব ব্ৰইলাৰে, সেই টোপাল আকৌ নিজে ভৰি যাব। অটো ড্ৰিংকাৰ বুলি কয়। আৰু এইটো দানা দিয়া পাত্ৰ, এইটোত খালি দানাখিনি সময়ে সময়ে আহি দি গ'লেই হ'ল। আমাৰ ৰাতিপুৱা এবাৰ দিয়ে আৰু ৰাতি এবাৰ দিয়ে, মানে আবেলি এবাৰ দিয়ে। দুবাৰ দিলে তেহেঁতৰ 24 ঘণ্টা চলি যায়। আৰু এটা কথা জনাই থওঁ, ব্ৰইলাৰ ফাৰ্মখন পোহোঁতে ইমান কষ্ট নাই পোৱালিখিনিক লৈ। ইয়াতে যে 24 ঘণ্টা লাগি থাকিব লাগিব সেনেকুৱা কথা নাই। সময়ে সময়ে আহি খালি অকণমান লৰাই কৰি থাকিব লাগে, যাতে সিহঁতে উঠি লৈ পেলাই দানা পানী খায়, বাছ সিমানেই। আৰু পানীটোতো অটো ড্ৰিংকাৰ অট'মেটিক কৰিয়ে থাকে, আৰু খালি দানাখিনি দিলেই হ'ল 2টা টাইমত। গতিকে ইমান কষ্টও নাই আৰু ভাল পইচাও আছে। ইমান বান্দৰ, শান্তি নাই। আমাৰ ফাৰ্মখন হৈছে, দেখিছেনে, ত্ৰিপাল ফালি পেলালে গোটেই বান্দৰৰ পৰা। ইমানেই বান্দৰ। আৰু শাক পাচলিটো একো কৰিবই নোৱাৰোঁ, অমিতা নাথাকে, কল নাথাকে, বেঙেনা নাখায় বাৰু, বিলাহী কৰিব নোৱাৰোঁ, লৈ যায়। পাতিলাও সেয়া কৰিছিলোঁ, 2-3টা উঠাই আনিলে। গতিকে গাঁওখনত বান্দৰ
হাতী উপদ্ৰৱটো বাঢ়িছে, আকৌ মাজে মাজেতো বাঘো ওলায়। ঠিক ক'ম আৰু। গা পা ধুই আহি এয়া ভাতৰ পাতত বহিলোঁ। লগত লৈছোঁ মাটি দালি, চজিনা শাকৰ ভাজি, এয়া অকণমান লৈছোঁ কাষতে বেঙেনা ফ্ৰাই আৰু অলপ চালাড। এনেকৈয়ে আজি খালোঁ আৰু তৃপ্তিৰে ভাতসাজ। ভাত পানী খালোঁ, এতিয়া অকণ জিৰাওঁ, তাৰপিছত আকৌ মোৰ টিউশ্যন যাব হ'ব। গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা কথা, ব্ৰইলাৰ ফাৰ্মৰ বিষয়ে যদি সবিশেষ আৰু জানিবলৈ কিবা মন থাকে তেনেহ'লে মোক কমেণ্ট এটা কৰি দিব। মই পাপাৰ সৈতে এটা ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। ধন্যবাদ।